এজন প্ৰেমিক, এজন প্ৰবঞ্চক নে এজন স্বামী? এজন মানুহৰে যে কিমানটা ৰূপ থাকিব পাৰে। বৰ্তমান মই আপোনাৰ কথা সকলোবোৰ গম পাইছোঁ। তথাপিতো মই আপোনাৰ মুখেৰে জানিব বিচাৰিছোঁ। মোৰ মুখেৰে তুমি কি শুনিব বিচাৰিছা? তুমিতো অলৰেডি সকলোবোৰ কথা গম পাইছাই। আৰু মোৰ বোধেৰে মোৰ বিষয়ে তুমি যি শুনিছা সেয়া মিছা নহয়। নিশ্চয় সকলোবোৰেই সঁচা। আপুনি বৰ্ণালী নামৰ ছোৱালী এজনীক ভাল পোৱাৰ কথা, তাৰপিছত মোক বিয়া পতাৰ কথা, আমাৰ বিয়াৰ পাছতো বৰ্ণালী আৰু আপোনাৰ মাজৰ সম্পৰ্কটো বৰ্তাই ৰখাৰ কথা, সকলোবোৰেই সঁচা। কিন্তু আপুনি এই কথাবোৰ যদি মোক বিয়াৰ আগতেই ক'লেহেঁতেন, তেতিয়া হয়তো আজিৰ এই পৰিস্থিতিৰ সন্মুখীন আমি হ'ব লগা নহ'লহেঁতেন। এজনী ছোৱালী কিমান সপোন, কিমান আশালৈ স্বামীৰ ঘৰলৈ আহে। আপুনি ক'ত বুজি পাব এইবোৰ? আচলতে ভুল মোৰেই। মা দেউতাৰ কথা শুনি এজন অচিনাকি লোকৰ লগত গোটেই জীৱনটো জীয়াম বুলি আশা ভৰসা কৰি এনেদৰে গুচি অহাতেই মোৰ ভুল। আপুনি চাগে বৰ্ণালীক খুব ভাল পায় ন? বৰ্ণালীও আপোনাক খুব ভাল পায় চাগে। মই চাগে আপোনালোকৰ মাজত বাধা হৈহে আছোঁ। চিন্তা নকৰিব, মই আৰু বৰ্ণালী আৰু আপোনাৰ মাজত বাধা হৈ নাথাকোঁ। এইখন ঘৰত মোৰ আজিয়েই শেষ দিন। শেষ দিন মানে? তুমি কি এইখন ঘৰ এৰি গুচি যাবা একেবাৰে? একেবাৰে যামগে এইখন ঘৰ এৰি। সা সম্পত্তি, টকা পইচা এইবোৰৰ প্ৰতি মোৰ কোনো দিনেই লোভ নাছিল আৰু নাইও। নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজে কিবা এটা কৰি খাব পাৰিলেই হ'ল। আৰু মোৰ নিজৰ ওপৰত সেইখিনি বিশ্বাস আছে। নাজানো মা দেউতাই মোৰ এই সিদ্ধান্তটো কেনেদৰে গ্ৰহণ কৰে, কিন্তু মোৰ ইয়াৰ বাহিৰে যে আন উপায়ো নাই। ঠিক আছে, তুমি যি ভাল দেখা তাকেই কৰা। কাৰণ এইখন বিয়া মোৰ সন্মতিৰ অবিহনেই হৈছে। আজি যদি তুমি একেবাৰে ঘৰলৈ যাবও ওলাইছা, তাত মোৰ সন্মতিৰ হয়তো কোনো প্ৰয়োজন নাই। জোনমণি এইখন ঘৰ এৰি গুচি যাব, মই বাধা দিব পৰা নাই। কিন্তু মনটোৱে যেন বৰ হাহাকাৰ কৰি উঠিছে। নাই, জোনমণিৰ প্ৰতি মোৰ কোনো ভাল পোৱা নাই। এই কথাটো মই বৰ্ণালীক ফোন কৰি কওঁ, তাই হয়তো খুব ভাল পাব। বৰ্ণালী এইখন ঘৰৰ বোৱাৰী নহওক বুলিয়ে এমাহৰ ভিতৰতে বৰ খৰধৰকৈ তোমাক এইখন ঘৰলৈ বোৱাৰী কৰি আনিছিলোঁ। ভাবিছিলোঁ বিক্ৰমে তোমাক পাই একেবাৰে বৰ্ণালীক পাহৰি যাব। কিন্তু বহুত দেৰিকৈহে গম পাইছোঁ যে বিক্ৰমে বিয়াৰ পিছতো বৰ্ণালীৰ লগত এনেদৰে সম্পৰ্ক ৰক্ষা কৰি আছে। তুমি হয়তো এজনী পত্নী হিচাপে বহুত দুখ সহ্য কৰিছা, কিন্তু এজনী বোৱাৰী হিচাপে আমি তোমাক যিমান পাৰোঁ নিজৰ ছোৱালীৰ দৰে ৰাখিব চেষ্টা কৰিছোঁ। অন্ততঃ তুমি ইমান ডাঙৰ এটা সিদ্ধান্ত লোৱাৰ আগত আমাক এবাৰ ক'ব লাগিছিল বোৱাৰী। আপোনালোকে মোক ক্ষমা কৰি দিব। আচলতে মই সকলোৰে ভালৰ বাবেহে এই সিদ্ধান্তটো লৈছোঁ। এইখন ঘৰৰ বোৱাৰী হোৱাৰ আগতে মই বিক্ৰমৰ পত্নী হিচাপে মই যি মৰম, স্নেহ, সন্মানৰ পৰা বঞ্চিত হ'লোঁ, কিন্তু এজনী বোৱাৰী হিচাপে সেইবোৰৰ পৰা কেতিয়াও বঞ্চিত হ'ব লগা নহ'ল। আপোনালোকে কয় নহয় মই এইখন ঘৰৰ ছোৱালী বুলি, আজিৰ পৰা মোক এইখন ঘৰৰ ছোৱালী বুলিয়ে ভাবিব। আচলতে এইখন ঘৰৰ বোৱাৰী বৰ্ণালী হোৱাৰহে যোগ্য। মই নাজানো কি কাৰণে এইখন ঘৰৰ বোৱাৰী হোৱাত বৰ্ণালীক আপোনালোকে বাধা দিছিল, কিন্তু বিক্ৰম আৰু বৰ্ণালীৰ ভালপোৱাক সন্মান জনাই এইখন ঘৰৰ বোৱাৰী বৰ্ণালী হোৱাতে মই বিচাৰোঁ। জোনমণি, প্লিজ তুমি এইবোৰ কি কৈছা? তুমি নাযাবা। হেৰি শুনিছেনে, আপুনি কিবা এটা নকয় কিয়? মই কি ক'ম? মোৰ ক'ব লগা একোৱেই নাই। জোনমণিয়ে যি সিদ্ধান্ত লৈছে ঠিকেই সিদ্ধান্ত লৈছে। মই সকলোবোৰ দেখিছোঁ, সকলোবোৰ শুনিছোঁ। এজন প্ৰবঞ্চক স্বামীৰ লগত থকাতকৈ অকলেই জীয়াই থকাই ভাল। দেউতা, কিয় মাতিছিলা? মোৰ এফালে যাব লগা আছে, সোনকালে কোৱাচোন। এইবোৰ কি বিক্ৰম? মই কেনেকে জানিম? ফাইলটোতো আপোনাৰ হাতত আছে, আপুনিহে জানিব। বিজনেছৰ 50% বৰ্ণালীৰ নামত? এয়া কেনেকে সম্ভৱ? কেনেকৈ সম্ভৱ তুমি মোক সুধিছা? বিক্ৰম, তুমি সাহস ক'ত পালা বিজনেছৰ 50% বৰ্ণালীৰ নামত কৰাৰ? দেউতা, মোক বিশ্বাস কৰক,
মই এইবোৰৰ বিষয়ে একোৱেই নাজানো। মইতো নিজে আচৰিত হৈছোঁ। আচৰিত হৈছা নে আচৰিত হোৱাৰ ভাও ধৰিছা? বিক্ৰম, মিছা কথা কোৱাৰ বন্ধ কৰা। আচলতে তুমি বৰ্ণালীৰ প্ৰেমত ইমানেই বলিয়া হৈ গৈছা যে বৰ্ণালীৰ কথা মাতি তুমি মোৰ পৰা চহী লৈ বিজনেছৰ 50% বৰ্ণালীৰ নামত কৰি দিলা। কিন্তু মই সেইবোৰ একো নাজানো। তুমি কেনেকে কি কৰা নাজানো। বৰ্ণালীৰ নামত থকা 50% কোম্পানীৰ নামত আকৌ ঘূৰি আহিব লাগিব। বৰ্ণালী, তুমি কিয় এনেকুৱা কৰিলা? আজি যে মোৰ মনটো ইমান ভাল লাগি আছে। বিক্ৰমৰ ৱাইফ এতিয়া বৰ্ণালী হ'ব। মানে বিক্ৰমৰ ৱাইফ এক্স ৱাইফ জোনমণি ন একেবাৰে গুচি গ'ল ঘৰলৈ।